অট'নমাছ কাউন্সিলত আমাৰ কাৰ্বি লেংগুৱেজ নিজৰ মাতৃভাষাটো অফিচিয়েল লেংগুৱেজ পোৱা নাই কিন্তু আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি ইচি ডিচিশ্যন ৰেজুলিউশ্যন লৈছো যে কাৰ্বি ভাষা মাতৃভাষাটো আমি অফিচিয়েল লেংগুৱেজ হ'ব লাগে সেইটো আমি সিদ্ধান্ত লোৱাৰ পিছত এছেম্বলি পাছ কৰাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে অনুমোদন দিলে আৰু গভৰ্ণৰৰ পৰা গেজেট নটিফিকেশ্যন আহিলে তাৰপিছত আজি সেই অফিচিয়েল লেংগুৱেজৰ ওপৰত এটা 3 দিন ইণ্টাৰনেশ্যনেল লেংগুৱেজৰ ওপৰত ইয়াতে আমাৰ ৱৰ্কশ্বপ এটা পাতিছো সেইকাৰণে আজি ছুইজাৰলেণ্ড পৰা এজন প্ৰফেচাৰ আহিছে ইয়াৰ তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা প্ৰফেচাৰ হৈছে ডিফু ইউনিভাৰ্চিটি কেম্পাছ পৰা ইয়াৰ ভাইচ চেঞ্চেলৰ আহিছে গতিকে এনেধৰণৰ ভাৰতৰ বেলেগ বেলেগৰ ঠাইৰ পৰা প্ৰফেচাৰ্ছ আৰু ইণ্টেলেকচুৱেল আৰু লগতে আমাৰ স্কলাৰ্ছবিলাক ইউনিভাৰ্চিটি স্কলাৰ্ছবিলাক ইয়াত আহিছে গতিকে আজি সেই প্ৰগ্ৰামটো মই ইনগ্ৰেশ্যন কৰিবৰ কাৰণে আহিছোঁ